নমস্কাৰ ওয়েলকাম টু বেক আৱাৰ ইউটিউব চেনেল বি হেল্প ব্লগৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আৰু ভিডিঅ'টো যদি আপোনালোকে চাই আছে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব। আৰু ভিডিঅ'টোৰ থাম্বনেইল আৰু টাইটেল চাই কিনে আজি আপোনাক গম পাইছে কি হৈ আছে। আজি আমি কিয় গুৱাহাটী যাব লগা হ'ল, গুৱাহাটী আমি কিয় যাব লগা হ'ল আৰু A to Z আপোনালোকক ক'ম। তো আপুনি বহু কামৰ ব্যস্ততা থকাৰ পিছতে আমি আজি গুৱাহাটী যাবলৈ ওলাইছোঁ। এতিয়া আমি ক'ত গৈ আছোঁ আপোনালোকে হয়তো থাম্বনেইল চাই কিনে গম পাইছে। গুৱাহাটী যেহেতু আপোনাৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম আছে তাতে গৈ আছোঁ। আমাৰ ছাইডতে ইয়াতে চাব আপোনাক এইটো আপোনাৰ টিকেটটো কনফাৰ্ম হৈ আছে। আৰু যিসকল মানে ক্ৰিকেট চাই কিনে ভাল পায়, ক্ৰিকেট লাভাৰ সেইসকলৰ কাৰণে আজি ভিডিঅ'টো। আমি ইয়াৰ পৰা গুৱাহাটী যাম, গুৱাহাটী যোৱাৰ পিছতে আৰু কিবা কিবি হৈ থাকে আমাৰ লগতে কি হৈ আছে, ক'ত গৈ আছোঁ আমি A to Z আপোনালোকক দেখাম। তো ভিডিঅ'টো আপুনি ফাৰ্ষ্টৰ পৰা লাষ্ট তাকলৈকে গাইজ, যিহেতু মই প্ৰথমে ভিডিঅ'টো শ্বুট কৰিছিলোঁ ধুবুৰীৰ পৰা। ধুবুৰীত এটা ইমান ৰাস্তাত ভিৰ থকাৰ কাৰণে আৰু জাম মানে গাড়ী সেইবিলাক জাম থকাৰ কাৰণে ভইচটো ইমান ক্লিয়াৰ কৰি অহা নাই, সেইকাৰণে আকৌ আমাৰ ভিডিঅ'টো শ্বুট কৰিব লগা হ'ল। তো এতিয়া আমি আছোঁ গৌৰাং ব্ৰিজ, যিহেতু গৌৰাং ব্ৰিজৰ পৰা আমি এতিয়া আকৌ আমি আছোঁ, আমাৰ লগতে এই ভাইটি আছে, আমি দুটাই মিলি যাম তাতে ষ্টেডিয়ামতে। আমি কি কৰিম A to Z আপোনালোকক দেখাম। অ'কে, চ' আমাৰ লগত থাকিব, আপোনালোকে ভিডিঅ'টো মিছ নকৰিব। A to Z দেখিব। আৰু নেক্সট ভিডিঅ'ত আপোনালোকে দেখিব বৰষাপাৰা ক্ৰিকেট ষ্টেডিয়াম এটা আছে, তাৰ পৰা আমি আপোনালোকক দেখাম কিবা কি চিন। অ'কে, তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইছ, আমি এতিয়া আছোঁ শান্তিপুৰ। কালি আমাৰ যেতিয়া ৰাতি 7টা বাজি গৈছে, সেইকাৰণে আমি ভিডিঅ' দিব পৰা নাই, আৰু ভিডিঅ'টো ক্লিং হোৱা নাই কাৰণে আমি ভিডিঅ'টো দিয়া নাই। আৰু আজি এতিয়া মই আছোঁ শান্তিপুৰ। এতিয়া শান্তিপুৰ আপুনি এইফালে চিনটো চাব অলপ। এইটো এতিয়া শান্তিপুৰ যিটো পাহাৰ, সেইটো পাহাৰৰ এৰিয়াতে আছোঁ আমি। আপোনালোকে দেখাব বিচাৰিছে বহুতেই ভাল লাগে ইয়াৰ পৰা। আমি পাহাৰ পৰা চালে আমাৰ বহুতেই ভাল লাগে, সেইকাৰণে আমি আপোনাক দেখাই আছোঁ। আৰু এতিয়া ব্লগ আমি ডাইৰেক্টলি ষ্টেডিয়ামৰ সন্মুখতে আপোনালোকে এটা শ্বট দেখাম। আৰু তাৰপিছত আমি নেক্সট ভিডিঅ'ত আপোনালোকে এই ষ্টেডিয়ামত পূৰা টিমটো আমি যিটো খেল হৈ থাকে তাতে আমি আপোনালোকক ভিডিঅ'টো টিমটো নেক্সট এপিছ'ডত আপোনালোকে পাই যাব। এইটো হ'ল ফাৰ্ষ্ট এপিছ'ড। আমি আহিলোঁ কেনেকৈ আৰু কি কৰি আছোঁ আৰু ক'ত গৈ আছোঁ সেইটো আপোনালোকে আজি দেখুৱাবলৈ বিচাৰিছোঁ। নমস্কাৰ গাইছ, আমি সঁচাকৈ ডাইৰেক্টলি আহি পাইলোঁ। আমি বৰষাপাৰা যিটো ষ্টেডিয়াম সেইটো ৰাস্তাতে আছোঁ। তাতে আমি আমাৰ লগত ইয়াত দুটা আছে ফ্ৰেণ্ড। আৰু এইফালে চাব ৰাস্তাটো একদম ফাঁকা, মানে গাড়ী একো সোমাবলৈ নিদিয়ে। যদি বাহিৰে যাবলৈ খোজে সিহঁতক যাব দিয়ে, আৰু যিসকলে ভিতৰত আবলৈ নিদিয়ে। চক বিয়াৰ চকল কেনেকুৱা লাগিছে, ষ্টেডিয়ামখন ইমান ভাল লাগিছে না। চক কিমান চক